হাই গাইছ, এয়া দুপৰীয়াৰ সময় চাউল ধুই এতিয়া বহাই দি দিলোঁ। আনফালে দালিও ধুই আছোঁ বহাবৰ কাৰণে, বহাই দি দিলোঁ। এতিয়া আনফালে পিঁয়াজ লৈ লৈছোঁ খাচীৰ মাংস বনাবৰ কাৰণে। পিঁয়াজ চেলাই আছোঁ ধুনীয়াকৈ, কাটি আছোঁ পিচ পিচ কৰি খাচী মাংস দিবৰ কাৰণে। কাটা হৈ গ'ল। আনফালে ভাতো হৈ গ'ল ধুনীয়াকৈ, নমাই থৈ দিলোঁ। আনফালে দালিও হৈ গ'ল। খাচী মাংস বনাবৰ কাৰণে কেৰাহী বহাই দিলোঁ। গৰম হৈ গ'ল। এতিয়া তেল দি দিলোঁ। খিচখিচাকৈ কাটি থৈ দিয়া পিঁয়াজখিনিও দি দিলোঁ। হালধিৰ গুড়ি দি দিলোঁ। আদা নহৰু পেষ্টখিনিও ধুনীয়া কৰি দি দিলোঁ। খাচী মাংসখিনি ধুই আছোঁ ধুনীয়া কৰি ধুই দি কেৰাহীত বহাই দি দিলোঁ। অকণমান লৰাই দি দিলোঁ। দি এতিয়া ধনিয়াৰ গুড়ি, মিট মছলা, জলকীয়াৰ গুড়ি, সোৱাদ অনুযায়ী নিমখ দি এতিয়া লৰাই দি ঢাকনি লগাই দিলোঁ। পাই